নমস্কাৰ, মই শ্ৰী প্ৰশান্ত শইকীয়া। আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ ময়ে লিখা আন এটি চুটি গল্প। গল্পটোৰ নাম হৈছে স্বীকৃতি। হয়, মোৰ দেউতা এজন ঠেলা চালক। বহুতে ভবাৰ দৰে দেউতাৰ বৃত্তিটোৰ কথা প্ৰকাশ কৰিবলৈ আমি লাজ নকৰোঁ। কঠোৰ পৰিশ্ৰম কৰিব পৰা আৰু সৎ বিশ্বাসী মানুহ হিচাপে আমাৰ দেউতাৰ এটা নাম আছে। দেউতা মোৰ জীৱনৰ প্ৰথমজন আদৰ্শ পুৰুষ। তেখেতৰ পৰিশ্ৰম আৰু সততাৰ বাবেই আজি মই এনেকুৱা এটা ফলাফল পাবলৈ সক্ষম হ'লোঁ। পুনৰ এবাৰ কৈছোঁ, মই এজন ঠেলা চালকৰ কন্যা হিচাপে নিজৰ চিনাকি দিবলৈ গৌৰৱ অনুভৱ কৰোঁ। সদায় অহাৰ দৰে আজি ৰাতিপুৱা মানুহজনে ঠেলাখন লৈ ওলাই আহিছিল। কিন্তু হঠাৎ ঘোষণা কৰা মেট্ৰিক পৰীক্ষাৰ ফলাফলত তেখেতৰ একমাত্ৰ ছোৱালীজনীয়ে ৰাজ্যিক ভিত্তিত প্ৰথম 10টা স্থানৰ ভিতৰত ঠাই পাবলৈ সক্ষম হয়। মানুহৰ মুখে মুখে খবৰটো পাই ঘৰলৈ উলটি যোৱাৰ কথা চিন্তা কৰিছিল যদিও কিবা এটা সংকোচত মানুহজন হোটেল এখনত বহি থাকিল। হোটেলৰ টিভিটোত নিজৰ ছোৱালীজনীৰ সাক্ষাৎকাৰ দেখাৰ পিছত মানুহজন আৰু বহি থাকিব নোৱাৰিলে। একেবাৰে ৰাস্তাৰ কাষত ৰখাই থোৱা ঠেলাখনৰ ওচৰত ৰৈ লাহে লাহে ঠেলাখনত হাত বোলাই মনে মনে বিৰবিৰাই ক'বলৈ ধৰিলে, আজি ঘৰলৈকে যাওঁগৈ ব'ল। মাজনীয়ে বহুত ভালদৰে পৰীক্ষাত উত্তীৰ্ণ হৈছে। ঘৰলৈ টিভিৰ পৰা মানুহ আহিছে। এইবাৰ ছোৱালীজনীক কলেজত পঢ়াব লাগিব। বহুত টকা পইচাৰ দৰকাৰ হ'ব। কাইলৈৰ পৰা আমি আৰু অধিক কষ্ট কৰিব লাগিব। ঠেলাখন ঠেলি ঠেলি ঘৰলৈ গৈ থকা মানুহজনৰ খোজবিলাক যেন আগতকৈ অলপ গহীন গহীন লাগিল। আকাশৰ বহুত ওপৰত উৰি থকা ঈগল চৰাইজনীৰ লগতে তেখেতৰ সপোনবিলাকেও পাখি মেলি উৰিব ধৰিলে। ধন্যবাদ।